ঢকুৱাখানাত কাংকিন কেবাঙৰ আয়োজন। ঢকুৱাখানা কৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদত 25 আগষ্টত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে 29তম কেন্দ্ৰীয় কাংকিন কেবাং খনিৰ প্ৰস্তুতি চলোৱা হৈছে। টাকাম মিচিং পৰিণ কেবাং ঢকুৱাখানা টাউন কমিটিৰ উদ্যোগত আয়োজন কৰা কাংকিন কেবাঙৰ বাবে মিচিং যুৱক যুৱতীসকলে কোৰাছ গোৱা, নৃত্য গীতৰ আখৰা কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। ঢকুৱাখানা টাউন কমিটিৰ TMPKৰ সম্পাদক ভৱজিৎ পেগুৱে অনুষ্ঠানৰ লগত সংগতি ৰাখি কাংকিন নামেৰে এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ঢকুৱাখানাৰ পৰা ঘনকান্ত দলে, আছাম নিউজ এনিটাইম।